তো গাইছ আকৌ আপোনালোকৰ বাবে নতুনকৈ মানে জব আপডেট আনিছোঁ। আজি জবটো আছে তোমালোকৰ IIT গুৱাহাটীত, মানে IITত নতুনকৈ জব ওলাইছে মানে। তো চাবলৈ গ'লে জবটো মানে অলপ হাই প্ৰফাইলৰ জব হয়। চেলেৰি আপোনালোকক দিব, মানে ভাল চেলেৰি দিব। এপ্ৰক্স 89,750 মানকৈ দিব মানে। তো যদি কৰিব বিচাৰে ন কৰিব পাৰে, মানে ইয়াৰ কাৰণে কোৱালিফিকেশ্যন লাগে আপোনাৰ PhD থাকিব লাগিব মানে। তো ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজিত মানে ওলাইছে মানে IIT বুলি কয়। তো নাম্বাৰ অফ পোষ্ট হৈছে 9টা, আৰু এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। মিনিমাম কোৱালিফিকেশ্যন PhD ডিগ্ৰী মানে। এপ্লাই মোড অনলাইন হ'ব। ছিনিয়ৰ প্ৰজেক্ট চাইণ্টিষ্টৰ পদ মানে। তো 3টা আছে ছিনিয়ৰ প্ৰজেক্ট চাইণ্টিষ্টৰ পদ। তাৰ চেলেৰি হৈছে 89,750 পাৰ মান্থকৈ দিব। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন লাগে আপোনাৰ PhD ডিগ্ৰী প্লাছ 3 years এক্সপিৰিয়েঞ্চ অৰ মাষ্টাৰ ডিগ্ৰী ইন EEE ECE নহ'লে CSE নহ'লে মেথমেটিক্স আৰু প্লাছ তাৰ লগত 6 year এক্সপিৰিয়েঞ্চ লাগিব। প্ৰজেক্ট চাইণ্টিষ্টত 3টা পদ ওলাইছে। চেলেৰি 78,540 ৰুপিজ পাৰ মান্থকৈ দিব। আৰু ইছেঞ্চিয়েল কোৱালিফিকেশ্যন হৈছে PhD ডিগ্ৰী প্লাছ 3 years এক্সপিৰিয়েঞ্চ আৰু নহ'বা মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব EEE ECE CSE মেথমেটিক্স প্লাছ 6 year এক্সপিৰিয়েঞ্চ থাকিব লাগিব। প্ৰজেক্ট ইঞ্জিনিয়াৰ ওলাইছে 3টা। তো ইয়াৰ চেলেৰি হৈছে 72,050 ৰুপিজ পাৰ মান্থকৈ। ইছেঞ্চিয়েল কোৱালিফিকেশ্যন PhD ডিগ্ৰী অৰ মাষ্টাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ডিজাইন প্লাছ 3 years এক্সপিৰিয়েঞ্চ অৰ বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং ডিজাইন প্লাছ 6 years এক্সপিৰিয়েঞ্চ থাকিব লাগিব আপোনালোকৰ। বা মানে ইলিজিবল তেনে এপ্লাই কৰিব পাৰি, মানে কৰিব পাৰিবা আৰু। কেণ্ডিডেট হেভ টু এপিয়াৰ ইন এ ৱৰ্ক ইণ্টাৰভিউ। আপোনালোকৰ এইটো মানে কেণ্ডিডেটবোৰে মানে ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ হোৱাৰ পিছতে 26 তাৰিখে হ'ব ইণ্টাৰভিউ 12টা বজাত। তো যদি কোনোবা মানে আপোনালোকে যদি মানে কৰিম বুলি ভাবিছে তেনেহ'লে কৰিব পাৰে। এপ্লিকেশ্যন লিংকটো মই আপোনালোকক দি দিম। গৈ কিনে এপ্লিকেশ্যন লিংকটো চাব পাৰিব তাতে। ভিডিঅ'টো ভাল লাগিছে ন, ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাহৰি নাথাকিবা। আৰু কালি ভিডিঅ' দিব নাপালোঁ, পৰহি দিয়া আছে। যদি কোনোবাই মানে সেইকেইটা জব যদি এপ্লাই কৰিব বিচাৰে ন, তেনে এপ্লাই কৰিব পাৰিব। স্ক্ৰীণত ওলাব এতিয়া, সেইকেইটা চাই ল'ব পাৰিবা। মানে যদি কোনোবা এলিজিবল দিব পাৰিবা। এনেকৈ মই আগলৈ ভিডিঅ' আনি থাকিম। যদি ভাল তো মানে ভিডিঅ' ইয়াতে থৈছোঁ।